আপোনাৰ এণ্ড্ৰইড মোবাইলটোত ফটো লিষ্ট কেনেকৈ পাব তাৰ কাৰণে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব লাগিব। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে ডিজিটেল ইণ্ডিয়া অনলাইন এপটো ইনষ্টল কৰি লৈ তাত পাব। কেনেকৈ মই কৈ আছোঁ, ইয়াত আপোনাৰ আহিছে ফাৰ্ষ্ট টাইম আছে আপোনাৰ ভোটাৰ চাৰ্ভিচত ক্লিক কৰক। এতিয়া আপোনাৰ ভোটাৰ চাৰ্ভিচত ক্লিক হৈছে। এতিয়া আপোনাৰ ষ্টেট কৰক আসাম। ইয়াত আপোনাৰ হৈছে চিফ ইলেক্ট্ৰল আসাম। ইয়াত আপুনি জুম কৰক পেজটো জুম কৰি আপোনাৰ লেফ্ট চাইডে ওপৰ ফালে আছে আপোনাৰ PDF ইলেক্ট্ৰল ৰোল অফ আসাম। ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে অসমৰ সকলোবোৰ জিলাৰ নাম ইয়াত আহিব। কেতিয়াবা অলপমান শ্ল' হয়, কাৰণ অসমৰ সকলোবোৰ জিলাৰ নাম আহিব লাগিব না, তাৰ কাৰণে কেতিয়াবা অলপমান শ্ল' হয়। আহিছে এতিয়া। আমি কামৰূপ ৰয়েল, মানে আপোনাৰ 14 নম্বৰ যিটো কামৰূপ আছে, সেইটো কামটো চিলেক্ট কৰি দিয়ক। ইয়াত আহিছে আপোনাৰ বকো, ছয়গাঁও, পলাশবাৰী, হাজো, কামৰূপ, ৰঙিয়া। এইকেইটা সমষ্টি আছে, তাৰ ভিতৰত মই হৈছে ছয়গাঁও সমষ্টি। গতিকে আমি ছয়গাঁও সমষ্টিত ক্লিক কৰি দিলোঁ। আগতে আছিল আপোনাৰ সমষ্টি কম আছিল, বৰ্তমান আপোনাৰ আমাৰ চেণ্টাৰ আছিল আগতে কম, এতিয়া আপোনাৰ চেণ্টাৰ মোটামুটি আপোনাৰ 20টামান নতুনকৈ বাঢ়িছে। তাৰ কাৰণে আমাৰ আগতে আছিল আপোনাৰ চেণ্টাৰটোৰ সংখ্যা আছিল 46, এতিয়া 46 ৰূপে গৈ আপোনাৰ আছে 86, গতিকে অলপ তলত আছে। কৈ যায় ইয়াত আপোনাৰ সকলোবোৰ চেণ্টাৰৰ নাম পাব। আপোনাৰ গাঁওখনৰ যিটো চেণ্টাৰ পৰে সেই চেণ্টাৰটো অনুযায়ী আপুনি সেইটো লৈ ল'ব পাৰিব। মোৰ আহিছে আপোনাৰ 86 ধুমঘাৰা ফাটুলুৰাম LP স্কুল। ইয়াত আপুনি ক্লিক কৰিলে মোৰ চেণ্টাৰ এইটো। এটা নতুন পেজ আহিব, পেজ লোডেড আহিছে আপোনাৰ PDF হৈ আহিব। এইটো আপোনাৰ আহি গৈছে পেজটো সম্পূৰ্ণৰূপে। ইয়াত আপোনাৰ লিখা আছে গোটেইখিনি, কিমান তাৰিখে আপোনাৰ এইটো প্ৰকাশ হৈছে, কিমান দিনৰ ভিতৰত আপোনাৰ লিখা আছে সংশোধনী বছৰ 2018 ভিত্তিবৰ্ষ ভিত্তিৰ তাৰিখ 1/1/2018 সংশোধনৰ প্ৰকাশ বিক্ষেপ সংক্ষিপ্ত সংশোধন তালিকা আপোনাৰ গোটেইখিনি আছে। আপোনাৰ গাঁও, জিলা, আপোনাৰ গোটেইখিনি পিনক'ড আদি কৰি গোটেইখিনি আছে। মুঠতে আপোনাৰ গাঁওবুঢ়া নতুবা গাঁওবুঢ়া যিখন ভোটাৰ লিষ্ট আছে একেই, সেইখন একেই। ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে, বা আপুনি ইয়াৰ পৰা নিজৰ ইচ্ছা অনুযায়ী এইটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰে। আপুনি মোৰ হৈছে আপোনাৰ, কাৰণ আমি গাঁওখনৰ একেবাৰে শেষত অৱস্থিত আছোঁ, আমাৰ তলফালে হ'ব, গতিকে আমি তলফালে আহিছোঁ। আমাৰ কমেও 32 না 33 আছে আমাৰ পেজটো। আপোনাৰ 32 আহিছোঁ, 32 নহয়, চৰি, বৰ্তমান নতুনকৈ অকণমান ইয়াত কিন্তু আপোনাৰ এটা কথা, যিখন আগত আছিল সেইখনত আপোনাৰ ইয়াত খণ্ড নম্বৰটো চেঞ্জ হৈছে আৰু আপোনাৰ ক্ৰমিক নম্বৰটো ইয়াত চেঞ্জ হৈছে। কাৰণ খণ্ড নম্বৰ আপোনাৰ চেঞ্জ হৈ থাকে খুব সোনকালে বছৰে এবাৰকৈ খণ্ড নম্বৰ চেঞ্জ হৈ থাকে। এইছে আপোনাৰ এইটো আমাৰ ঘৰৰ ফেমিলি নম্বৰ আছে আপোনাৰ 988ৰ পৰা আৰম্ভ কৰি আপোনাৰ 922 লৈ গোটেই ইয়াত মোৰ আব্বাৰ নাম, ভাইটিৰ নাম, গতিকে আমাৰ গোটেই ফেমিলিটো গোটেই 5জন সদস্যৰ নাম ইয়াত গোটেইখিনি আহিছে। গতিকে আপুনি এইটো নিজৰ ইচ্ছা অনুযায়ী ডাউনলোডো কৰি ল'ব পাৰে। ডাউনলোড কেনেকৈ কৰি কৈ আছোঁ। ইয়াত গৈ ইয়াত আপুনি যাব, ৰাইট কৰি ডাউনলোড অপশ্যন আছে, কাৰণ মোৰ ডাউনলোড হৈ আছে, মোৰ তাত নতুনকৈ ডাউনলোড নহয়, গতিকে আপুনি ডাউনলোড ক্লিক কৰি দিব।
ডাউনলোড ক্লিক কৰি মই এইবোৰ তথাপিও দিছোঁ আপোনাৰ এটা ডাউনলোড হৈ গ'ল ডাউনলোডত ক্লিক কৰিছে আপোনাৰ ডাউনলোড হৈ গ'ল PDF হয় আৰু এটা মাধ্যম আছে আপুনি এইটো কেনেকৈ চাৰ্চ কৰিব তো মই আপুনি মিনিমাইজ কৰি দিছোঁ এটা আপুনি প্ৰথমে যাওক ক্ৰোমত যাওক কাৰণ মোৰ আপোনাৰ চাৰ্চ কৰাই আছে আপোনাৰ চাৰ্চ কৰা লিখিছোঁ এইটো কেন আপুনি দেখুৱাই আছে কাৰণ মই এইটো আগতেও চাইছিলোঁ ইয়াত মই এটা নতুন পেজ লৈছোঁ এটা মানে পুৰণা পেজ আছিলে এইকেইটা এইটোত ইয়াত আপোনাৰ লিখা আছে কেনেকৈ চাৰ্চ কৰিব লাগিব আপুনি ক্ৰোমত যাই লিখি দিয়ক ইণ্ডিয়া ভোটাৰ লিষ্ট 2017 আছাম এইটো আপুনি ইয়াত লিখা আছে এইটোত আপুনি লিখি দিয়ক চাৰ্চ কৰি দিয়ক আপুনি তলত আহিব তলত লেখা থাকিব PDF এইটো PDF ইলেক্ট্ৰল ৰোল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো আপুনি ক্লিক কৰি দিয়ে ইয়াত ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্যৰ নাম পাব আপুনি ইয়াত আহক আপুনি আছামটো ক্লিক কৰি দিয়ক সেম একে আপুনি ডিজিটেল ইণ্ডিয়া এপটোত যেনেকৈ পাইছে ইয়াতো ঠিকেনে ইয়াত আপুনি ইয়াত ক্লিক কৰি দিয়ক ইয়াত আপোনাৰ ঠাইখনৰ নাম আহি যাব লোডিং হৈ আছে সেম একেবাৰে আপোনাৰ তাত যেনে পাব ইয়াতে পাব আহি আপুনি ইয়াত পাই যাব আপোনাৰ ডাউনলোড আছে ডাউনলোড অপশ্যন আছে ডাউনলোড অপশ্যন কৰি ল'ব পাৰিব আপুনি আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপুনি ভাল লাগিছে যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে এটা সুবিধা হয় কাৰণ মোৰ নতুন টেকন'লজি ভিডিঅ' আহি থাকিব গতিকে আপুনি পাই যাবৰ কাৰণে প্ৰথমে আপুনি পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব লাগিব ধন্যবাদ